এইটো কৰিয়া কল গৰু গাখীৰ খিয়াই অঁ এইটো বিশেষত্বটো হ'ল কি 1000টামান বাঁহ থাকিলেও এই বস্তুটো নোলাব পাৰে মানে এই বস্তুটো ভিতৰতো উঠঙাটো ভিতৰতে থাকে তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল KD Vlogs। তো গাইজ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। তো গাইজ আজিৰ এই ভিডিঅ'টোত চাব ৰুদ্ৰসিংহ উদ্যানত মানে উদ্যানখন আৰু উদ্যানত মানে মিউজিয়াম এটা আছে তাত মানে শিৱসাগৰ জিলাৰ মানে আহোমসকলৰ আৰু মোগলৰো আছে কিছু কিছু মানে যিবিলাক মানে যুদ্ধ কৰাত তৰোৱাল বৰটোপ কিবা কিবি আৰু মানে ৰংঘৰ তলাতল ঘৰৰ মানে যিবিলাক সৰু সুৰা মানে কি বুলি কয় এইটো আপোনাৰ মানে ৰংঘৰ তলাতল ঘৰৰ মানে গোটেই মানে নক্সাখন আছে আৰু মানে তলাতল ঘৰটোৱে আছে বা ৰংঘৰটোৱে আছে গোটেই সৰু সৰুকৈ মানে কাঠৰে বনোৱা যেনেকৈ মানে ইঞ্জিনিয়াৰবিলাকে বিল্ডিং এটা বনোৱাৰ আগতে ডিজাইন কৰে আৰু সেনেকুৱা। তো সেইবিলাক আছে আৰু তৰোৱাল চৰোৱাল আৰু বহুত আগৰ দিনৰ ৰজাৰ দিনৰ মুদ্ৰা কিবা কিবি আছে আৰু তাত ওচৰতে আছে জেৰেঙা পথাৰ মানে য'ত জয়মতী শাস্তি দিছিল পিছলৈ জয়মতীৰ পুত্ৰ ৰুদ্ৰসিংহই য'ত এই মাকৰ স্মৃতিৰ কাৰণে মানে পুখুৰীটো খান্দিছিল জয়সাগৰ পুখুৰী মানে জেৰেঙা পথাৰ য'ত জয়মতী শাস্তি দিছিল পিছলৈ মানে পুত্ৰ ৰুদ্ৰসিংহই তাত পুখুৰীটো খান্দাৰ পিছত সেইটো জয়সাগৰ পুখুৰী বুলি কয়। তো গোটেইখিনি চাব হ'ব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো বলক ভিডিঅ'টো ফালে আগবাঢ়ো। স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানত ফুৰিব আহিছোঁ। তো এতিয়া টিকট ল'লোঁ এটা টিকট 60 টকা 4টা। তো অকণমান ছিঙি কিনে ৰাখিছে বাকীখিনি এতিয়া মিউজিয়াম চিউজিয়াম গোটেইখিনি চাব দিছে। তো চাই লওঁ কি কি আছে আপোনালোকৰ দেখোন পাৰ্ক নহয় ইয়াতে মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে চুইমিং পুলো আছে তো দেখুৱাই আছোঁ। তো গাইছে আমাৰ ধনজিতে উঠিব গৈছে কি সৰু বাচ্চা না। তো গাইছ পৰিৱেশটো সুন্দৰ। এতিয়া আমি ইয়াতে মিউজিয়ামত আহিছোঁ। তো কি কি আছে গোটেইবিলাক চাম। তো বলক ইয়াতে আহোম যুগৰ গোটেই ৰংপুৰ নগৰৰ যিমানবিলাক মনুমেণ্ট সেই মনুমেণ্টবিলাকক লৈ এটা ফটো গেলাৰী কৰিছে মডেল। আৰু এই ঘৰটো যে দেখিছে এই ঘৰটো আহোম যুগৰ যিজন মেইন আৰ্কিটেক্ট ঘনশ্যাম মূৰ্তি তেখেতৰ টেৰাকোটা ব্ৰিক টেম্পলটো মডেল দেখুওৱা হৈছে যিটো আমাৰ পাৰ্কৰ ভিতৰতে আছে। ইয়াৰ কথাটো হ'ল কি 1696 পৰা 1714 চনলৈকে য'ত তুমি আছা ৰংপুৰ নগৰ ইয়াতে ৰুদ্ৰসিংহই যিজনৰ গদাধৰ সিংহৰ পুতেক জয়মতী যিজন পুতেক ৰুদ্ৰসিংহই ৰাজত্ব কৰিছিল। আৰু এখেতে কি কৰিছিলে আহিয়ে মানে এই ৰংপুৰ নগৰখনক সুন্দৰকৈ মানে তাৰে সজাব বিচাৰিছিলে। তেওঁ ৰাজত্ব কৰিছিলে 1696 পৰা 1714 চনলৈকে। আৰু আহিয়ে ৰংপুৰ নগৰখনক আটকধুনীয়াকৈ সজাব বিচৰাৰ কাৰণে ঘনশ্যাম উদ্দিনক বাঙালী মুছলমান আছিলে এখেত মেইন আৰ্কিটেক্ট হিচাপে লৈ আনিছিলে কোচবিহাৰৰ পৰা। আৰু এখেতে গোটেই মনুমেণ্টবিলাকৰ কাম যেতিয়া কমপ্লিট কৰিছিলে ৰজাই কামৰ বিনিময়ত উচিত প্ৰাপ্য প্ৰদান কৰিছিলে। কিন্তু এক্সিডেণ্টলি এওঁ কি কৰিলে আহোমৰ প্ৰজাসকলৰ বিৱৰণ থকা মেপটো মনুমেণ্টবিলাকৰ ডিজাইন চিকেট টানেল পৰ্যন্ত মেপ আকাৰে লৈ গৈছিলে। সেইটোকে ৰজাই সন্দেহ কৰিলে কি তুমি মেপটো মোগলক দি আহোমৰ কিবা বিঘিনি ঘটাব চেষ্টা কৰিছা। সেইটো সন্দেহতে তেখেতক বন্দী কৰিছিলে। যদিও তেখেতক বন্দী কৰিছিলে তলাতলৰ যিখন জেইল তলাতল ঘৰ আহোমৰ যুগৰ যিটো সৰ্ববৃহৎ ঘৰ তলাতল ঘৰ যিটো প্ৰশাসনিক কাম কাজবিলাক চলাইছিলে আৰু তাত থকা যিখন জেইল তালৈ এখেতক পঠিওৱা নাছিলে ঘনশ্যাম উদ্দিনক। এটা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এই ঠাইডোখৰত নজৰবন্দী কৰিছিল। আৰু বন্দীত্বৰ সময়ছোৱাত কি ধৰণে তেখেতে এই ঘৰটো বনাইছিলে আৰু এই ঘৰটো ঘনশ্যাম উদ্দিনৰ অট'বায়'গ্ৰাফি আত্মজীৱন। কেনেকৈ কয় এই দৌৰবিলাক ইছলামিক আৰ্কিটেকচাৰ আৰু ইয়াত ৰামায়ণৰ কাহিনীয়ে বান্দৰে সেতুবন্ধা দৃশ্য এটা দেখি হৈ আছে। আৰু এই ফ্লোৰেল মটিভ কালচাৰবিলাক অসমীয়া যিটো তাত কাপোৰত বুটাম তোলে এছিমিলেশ্যন প্ৰচেছটো তেওঁৰ জীৱনত যে ঘটিছিল এই স্কাল্পচাৰবিলাকৰ পৰা ফুটি উঠে। আৰু ইয়াৰ দৌৰটো দেখিছে এইটো ইছলামিক আৰ্কিটেকচাৰ। ইয়াৰ ভিতৰ ভাগটো তেনেকৈ উত্তৰা দক্ষিণাকৈ আছে। তেনেকৈ থাকিলে মানে ইছলামিকসকলে তেওঁলোকৰ মৃতকক কবৰ দখল দিয়ে সেইকাৰণে এইটো সমাধি ক্ষেত্ৰ বুলি ক'ব পাৰি। মছজিদৰ যিটো প্ৰে হাউচ ষ্টাইল এইটো প্ৰে হাউচটো ভিতৰ ভাগত দেখিব এইটো প্ৰে হাউচো হয়। আৰু এই ৰূপখন উদ্যান হাউচ একটোত আছে। তেতিয়া যিহেতু স্থলপথৰ ব্যৱস্থা নাছিলে জলপথে আহিবৰ কাৰণে নৌকা ব্যৱহাৰ কৰিছিলে গতিকে সৌন্দৰ্য প্ৰদানৰ কাৰণে নৌকা ডিজাইনটো ডেপিক্ট কৰিছে। আৰু ইয়াৰ যিটো ইণ্ডিজিনিয়াছ চিমেণ্ট কৰাল কয় বৰা চাউল মাটিমাহ গুণ শিলিখা হিনচুন শামুকচুন চব 25-30 ডাঙৰ ডাঙৰ গাঁতখিনি গেলাই তাৰপিছতে কেলছিয়াম কাৰ্বনৰ লেখীয়া ৰাসায়নিক বিক্ৰিয়াৰ সৈতে বস্তুটো প্ৰস্তুত হয়। আৰু কেলছিয়াম কাৰ্বনেটৰ কাৰণে পানী পৰিছিলে বস্তু ডেমেজ হৈ যাব গতিকে এই বস্তুটোৰ ৰূপটো ষ্ট্ৰংকৈ বনাইছে। আৰু ইয়াতে মোগল এম্পায়াৰৰ চাহধানৰ এটা স্কাল্পচাৰ আছে। এই মডেলটো দেখাব পৰা নাই মনুমেণ্টটো সেইটো পৰা গম পাইছোঁ তেওঁ যদি ইছলামিক আছিল গতিকে তেওঁ 8 বৰ্ষৰ জীৱনটো সেই স্কাল্পচাৰটোৰ জৰিয়তে প্ৰতিনিধিত্ব কৰিছে। আকৌ আহোমৰ ৰয়েল চিম্বল ড্ৰেগন এটা আছে ড্ৰেগনটোৰ পৰা গম পাইছোঁ পাছত তেওঁ আহোমলৈ কনভাৰ্ট হৈছে তেনেকুৱা।
আৰু এইটো এজেটিক্স তলাতল ঘৰটো দেখুৱাইছে প্ৰথম অৱস্থাৰ যিটো আছিলে এইটোৱে আহোম যুগৰ প্ৰবল ভয়ানক হয় আৰু ইয়াত সোমাবৰ কাৰণে মেইনলি তিনিখনে দুৱাৰ আছিলে এইখন গড়গাঁও ফালৰ পৰা আহিলে পানী দুৱাৰ নদুৱাৰ এই ৰংঘৰ ফালৰ পৰা আহিলে এইফালেদি তেওঁলোকৰ অতিথিখিনি আহে বৰদুৱাৰ ৰয়েল ফেমিলিখিনি যায় বংশপদস্থ বিষয়াখিনি যায় বৰগোহাঁই বুঢ়াগোহাঁই এখন পানী দুৱাৰ এইফালেদি তেওঁলোকৰ মহিলাখিনি অহা যোৱা কৰে চাইকেটিক দুৱাৰ এখন আছিলে তেতিয়া মন বচা দুৱাৰ বুলি কয় মানুহজনৰ মনটো বাচিব কেনেকুৱা প্ৰকৃতিৰ হ'ব শত্ৰুসকলৰ মৃত্যু হ'ব চাহিয়া তেখেতক ভিতৰলৈ যাবলৈ অনুমতি দিব এই পাৰ্টটোত গোটেই প্ৰশাসনিক কাম কাজবিলাক চলায় ওপৰখন ৰয়েল কোৰ্ট ন্যায় বিভাগখনৰ বিচাৰ চৰা বুলি কয় সেইখনকে ন্যায় বিভাগখন সেইটো সময় এজন জুডিচিয়েল চিফ জাষ্টিচ তলখন যে সূতাশাল আৰু এইটো মেকুৰী ঘৰ যিখিনি ব্লেক কেট ব্লেক পেন্থাৰ চলজাৰ চমতাৰে ক'ৰবাত টৰ্চাৰ কৰি সূতাশাললৈ মানুহ এজনক পঠিয়াই দিয়ে এডোখৰ বয়স চৰা কনফাৰেঞ্চ হ'ল পিছত আকৌ বুৰণি চৰা কমন ৰুম আৰু এইটো মেটাৰনিটি হাউচ লেবাৰ ৰুম সতী সন্তান জন্ম হ'লে মহিলাসকলৰ সুব্যৱস্থা তাতেই কৰে আৰু সেইফালে যিটো নেপালী নৱজাতকক আদৰণি জনায় এইফালে যিটো ফৰেষ্ট এৰিয়া দেখিবলৈ পোৱা তাত এখন প্ৰকাণ্ড বেজাল আছিলে হাৰ্বেল অৰ্গেনিক মেডিচিন গাৰ্ডেনখন আছিলে গৈছিলে নি তলাতল ঘৰ তলাতল ঘৰত যোৱা নাই ন নাই 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 তাত যাবা এইখিনি দেখোঁ নোপোৱা এই দুটা মহল নোপোৱা এইবিলাক নোপোৱা এইখিনি ডেষ্ট্ৰয় হৈ গ'ল মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত বিদ্ৰোহীসকলে জ্বলাই পেলালে শাল কচু সূতাৰ ভাটৌ চালি দি দুটা চাদত টকৌপাতেৰে বনাইছিলে আৰু সেইটো কাৰেণ্ট হাত মহৰীয়া বাকী গোটেই ঘৰটো নহয় আৰু সেই শেষতো ৰজাৰ টয়লেট ৰজাৰ পায়খানাটো এইখিনি মানুহে ধৰিব লাগিব বুধৰা বৰুৱা বুলি কয় তেওঁলোকক যিখিনি দায়িত্বত আছিলে আৰু কাইলৈ কি হ'ব পায়খানাটো চাইহে ৰজাক খাদ্য দিব যিটো ধৰা এতিয়া পৃথিৱীৰ একমাত্ৰ মানুহ আছে আৰু ভ্লাডিমিৰ পুটিনৰ ক্ষেত্ৰত কৰে তেনেকুৱা আৰু পাছলৈ এখন ৰান্ধনীশাল আছিলে এখন চাংমাই ৰান্ধনীশাল যিখিনি চাংমাই টাইটেল লিখে আমাৰ কিটচেনৰ হাউচৰ দায়িত্ব প্ৰদান কৰিছিলে তেওঁলোকক সুস্বাদু খাদ্য বনায় আৰু এইটো বেলগুদন তেতিয়া এইটো লাইব্ৰেৰী এনেকৈ এইটো টেম্পুল কামদেৱৰ মন্দিৰ ইয়াৰ দিশটো পূব দিশত আছে পূব দিশত থাকিলে মানে যিখন দুৱাৰ মানে তুমি শিৱৰ মন্দিৰবিলাক যদি চোৱা তেতিয়াহ'লে উত্তৰ এনেকৈ থাকিব মানে এইটো পূব দিশত থকাৰ কাৰণে এইটো শিৱৰ এটা অংশ কামদেৱক পূব দিশত আৰাধনা কৰে আৰু এইটো অক্টাগোনাল চেপত আছে আৰু এইটো 15-20 ফুটত তিনিটা গড়ে গোটেই মনুমেণ্টটো ঘূৰি আছিলে জুংগড় য'ত টিকেট কাউণ্টাৰ বহে তাত এটা আছিলে ভিতৰ গড় কয় আৰু গড়গাঁৱত কেন্দ্ৰ কৰি এটা আছিলে বাছগড় ইয়াত সোমোৱাটো মানে ইমান সহজ নাছিলে গড়েই গড় আৰু তেনেকৈ তোমাৰ গোটেই প্ৰশাসনিক যন্ত্ৰটো চলাবলৈ এই ঘৰটো আটক ধুনীয়াকৈ বটাই লৈছিলে তেতিয়াৰ দিছপুৰ আৰু এতিয়া দিছপুৰ মানে এইটো হেড কোৱাৰ্টাৰ আৰু এইটো গড়গাঁৱৰ ৰাজকাৰণী দেখুৱাইছে এইটো চুমুং দিনীয়া ৰজা পুতেক যিটো শুক্লেংগু গড়গাঁৱৰ ৰজা তাৰ ধুনীয়াকৈ চাউচিং কৰি বুজাই দিছে আৰু ইয়াৰ পৰা চিক্ৰেট টানেল তাত যায় আৰু তাত চাদা নেতাসকলে ইয়াত হয় তাত যায় তেনেকুৱা মানে ব্ৰহ্মোৎসৱটো ভাগিছেগৈ আৰু এতিয়া অৰিজিনেল ষ্ট্ৰাকচাৰটো দেখুৱাই আছে বহুত ৰেয়াৰ কইন্স আৰু এইখিনি চিলভাৰ কইন্স আহোমৰ এইটো আহোম কিং প্ৰমত্ত সিংহৰ ৰাজেশ্বৰ সিংহৰ শিৱ সিংহৰ লক্ষ্মী সিংহৰ এই আৰ লিখাবোৰ ৰাজেশ্বৰ সিংহৰ এইটো সোণৰ মাৰাঠাসকলৰ প্ৰণাম গল্ডৰ আৰু এইবিলাক তেনেকৈ মৌৰ্য ডাইনেষ্টি এনচিয়েণ্ট ইণ্ডিয়াৰ অশোকৰ দিনৰ কইন্স এইটো পৰমাৰ ডাইনেষ্টি ৰাজপুতসকলৰ উপেন্দ্ৰ কৃষ্ণ ৰাজ পৰমাৰ ডাইনেষ্টি ফাৰ্ষ্ট কিং আছিলে এইবিলাক মোগলৰ আৰু এইটো নাৰায়ণী মুদ্ৰা কোচসকলৰ তেনেকৈ এইবোৰ 103টা কালেক্ট কৰিছে আৰু বহুত ৰেয়াৰ কইন্স আৰু তেনেকৈ এইবোৰ ৰিপাব্লিক ইণ্ডিয়াৰ কইন্স দেখুৱাইছে তোমাৰ স্বাধীন ভাৰতৰ প্ৰথম এটকীয়াটোৰ পৰা দেখাই আহিছে গোটেই কইন্সৰ ইভলিউশ্যনটো আৰু যদি তেনেকৈ এই 20 টকাটো এবাৰ ওলালে 22 চনত প্ৰডাকশ্যনটো বন্ধ কৰি দিলে 50 পইচাটো 1/2 ওপৰত দেখাইছিলে তেনেকৈ 25 পইচা 1/4 তেনেকৈ তোমাৰ 5 পইচা 10 পইচা এই 20 পইচাবোৰ ব্ৰঞ্জৰ আছিল এইবিলাক 20 পইচা এলুমিনিয়াম মেগনেছিয়াম মেটেলছৰ তেনেকৈ 10 পইচা 3 পইচা এইবোৰ 2 পইচা 1 নয়া পইচা তেনেকৈ দেখুৱাইছে আৰু এইখিনি তোমাৰ লিমিটেড এডিশ্যন এটা হিচাপতহে বনায় স্পেচিয়েল তেনেকৈ এইটো ফাৰ্ষ্ট চিলভাৰ কইনকেইটা 25 মিনিটত আজাদী দিৱসৰ কাৰণে বনাইছোঁ তাৰপিছত এনেকৈ আজাদী কা অমৃত মহোৎসৱ বি.আৰ. আম্বেদকাৰ গ্ৰীণ ৰিভলিউশ্যনৰ ইণ্ডিয়ান পোষ্টেলৰ 150 বছৰীয়া জন্ম জয়ন্তী চব আছে আৰু ধুনীয়াকৈ তাৰপৰা এইফালে তোমাৰ আহোম যুগৰ ৰাইফলছ যিবিলাক আছে একদম 450 বছৰ পুৰণি ৰাইফলছ এইটো হাতী লৈ বুলি কয় ঘোঁৰাত যিখিনিয়ে যাব হাতত লৈ ফাইট কৰিব এইফালে খাৰটো ঠাচি ঠাচি ঘূৰাই দিয়ে এইফালে ফুটা থাকে কলিতাডাল লগাই তাপ দি বস্তুটো ব্লাষ্ট কৰে এইবোৰ মোগলৰ বুলেট আহোমৰ গোটেইখিনি আহোমৰ বুলেট লোহাৰ আছে পাথৰ আছে আৰু এইটো তোমাৰ চিলডলৰ ডিজাইন ষ্টাৰফিট ডিজাইন ডেভিডলটো জিকাহিয়াত দেখিবা এইটো চেপত বনালে মানে নেচাৰেল ডিজাষ্টাৰ পটককৈ মনুমেণ্টটো গিৰাব নোৱাৰে তেতিয়া টেকন'লজি এইবিলাক তেনেকৈ পোৰামাটি ভাস্কৰ্য আৰু ইয়াৰ এখন বেৰৰ ডাঠটোৱে হৈছে এই ষ্টাৰফিট ডিজাইনৰ চিলডলটো 15 ফুট ডাঠ সেইকাৰণে আজি ষ্টেণ্ড হৈছে
আৰু এইটো পোৰামাটি ভাস্কৰ্য আহোম যুগৰ স্কাল্পচাৰবিলাক দুটা প্ৰকাৰে বনাইছিলে টেৰাকটাটো মানে পোৰামাটিটো আৰু ৰক কাঠটো শিলত কটা এখন নাকৈডালৰ আহোমখিনি গদাধৰ সিংহই ফাইট কৰে এই ফুটা ফুটা গা কাপোৰখন বান্ধিলৈ ঘূৰাই থাকে নাই কৈ দম তেল নিয়ে এনেকুৱা আৰু এইবোৰ মোগলৰ বেটাবিলাক এখন আহোমৰ গা দা কৰে বহুত গাত লাগি থাকে শিঙিমুইটা এনেকুৱা টাইপ বনাইছিলে একবাৰ সোমাই গ'লে সহজে ওলাই নাহে এইটো পানী শিলৈ এইটো ৰাইফলছটো হা এইটো যিখিনি নেভি আৰু নাৱত যাব সেইখিনি লগত লৈ যাব লাগিব এইটো মোগলৰ বুলেট বহুত ডাঙৰ বুলেট আহোমৰটো বহুত এডাল হেল আহোমৰ হলত দিয়া নচচা হলত দিয়া কয় যে এডালতে খুচি লৰাই দিয়ে এইটো লোৱা কৰ য'ত কোলা কচুটো বেছিকৈ যায় তাতে লোৱা কৰ পায় এইটো গলাই পেলাই এইবোৰ বনাই শিলৰ বৰ্ডৰ ৰাইফলছবিলাক কৰাল গাত খানা কৈছিলোঁ যে 15-20 দিনমান গেলাই কৈছিলোঁ যে বৰা চাউল মাটিমাহ গুৰ শিলিখা এইটোৱে মিশ্ৰণটো ৰক কাঠ স্কাল্পচাৰ শিলত কৰা ভাস্কৰ্য সচিন পাতৰ হ'ব কৈছোঁ আমাৰ এইখিনি মুখা বনাইছে 15 শতিকাৰ শংকৰ যুগৰ অনুমোদিত অৱদান হয় এইখিনি ফল পাত বনায় আৰু পৰম্পৰাগত মুখা এখন বনোৱা হয় সম্পূৰ্ণ প্ৰচেছটো দেখাইছে প্ৰথম বাঁহৰ পৰা বনায় তাৰপৰা কটন কাপোৰ প্ৰলেপ দিয়ে তাৰ ওপৰতে কাৰ্ডাল আৰু ক্লেটো নিমিক্স কৰি বনায় ৰ'দত শুকুৱাই এই মৰা পাতৰ পৰা চুলবিলাক বনায় এইটো কুমিলালৰ খুব দঠাইত গৈছে এই মৌচাইবিলাক চেট দিয়ে যিটো মহিন পুতনা এনেকৈ এইটো সূত্ৰধাৰ বাঁহেৰে বনাইছে এয়া আমাৰ শিৱসাগৰীয়া মুখা মাজুলীৰ চামগুৰি বিশেষকৈ শিৱসাগৰ এতিয়া মুখা শিল্পৰ কাৰণে বিখ্যাত হৈছে লাহে লাহে এইটো আৰ্টিষ্ট সুজিত বৰুৱাই তেখেত আৰ্টিষ্ট তেনেকৈ গৌৰৱ পক্ষী লৰ্ড কৃষ্ণা হনুমান আকাশ বজাৰ তাৰকাসুৰ নৰকাসুৰ সুবাহু ৰামায়ণশ্বৰী জামুৱা এইজনী বিপলতা এনেকৈ তোমাৰ সূৰ্যদেৱতা কালিয়না ধেনুকাসুৰ কল্পৰা সভা সেনাপতি এইবোৰ দৈত্যৰ গুৰু শুক্ৰাচাৰ্য এইটো নৰসিংহ বিজ্ঞান কিন্তু ধৰি পাইছে হয় ধৰি পাইছে সেইটো ৰাৱণ নেকি এইটো কুম্ভকৰ্ণ এইটো ধেনুকাসুৰ কল্পৰা সভা সেনাপতি এইকেইটা দৈত্যকেইটা আৰু আহোম যুগৰ পানী পাইপকেইটা এনেকুৱা আছিলে প্ৰায় 450 বছৰ পুৰণি পাইপ এনেকুৱা পাইপেৰে এই জয়সাগৰ বৰপুখুৰীটোৰ পৰা তলাতল ৰাতিলেটত যিবিলাক পুখুৰী আছে সেইবিলাকলৈ পানী গৈ থাকে এতিয়াও এই জয়সাগৰ বৰপুখুৰীটোৱে আৰু ভাৰতবৰ্ষৰ সৰ্ববৃহৎ মানুহে খোলা মেইন টেংক আৰু এইখিনি 15 শতিকাৰ শংকৰী যুগৰ 80 বছৰ বাকলি পুথি ইয়াতে তোমাৰ নাটখন আছে শংকৰদেৱৰ ৰুক্মিণীকৰণ গুণমেলা মাধৱৰ হেজাৰী ভক্তি ৰত্নাৱলী এনেকৈ ইয়াত ডলাৰ স্বৰ্গীয় অতুল চন্দ্ৰ শৰ্মা তেওঁলোকৰ পৰিয়ালবৰ্গই এইখিনি দিছে মানে এইটো একদম ব্ৰিটিছৰ দিনৰ লেণ্ড হাৰিকানৰ লেণ্ড তেনেকৈ এইখিনি তোমাক খননত ওলোৱা মাটি বাচন বৰ্তন পানী খোৱা নলিচা পূজা পাতলৰ টেকেলি এইটো শুকাটো শুকা বওঁ আৰু এতিয়া বটলে চটলে বনাই দিওঁ এইখন ভাঙি নাওবিলাক বনাই আগতে বুকে বেং কৰে আমি নাকৈদাখন তাত দেখা এখন এইবোৰ হিল জালি পতা 450 বছৰ পুৰণি মহাভাৰত ৰাখি বেংগলী লেংগুৱেজত আছে 17 বছৰত বনি কৰি মেটেল ইউটেনচিল এইবোৰ খোৱা হাত খোৱা এইটো মিউজিকেল ইনষ্ট্ৰুমেণ্ট মৃদংগ খোলাটো গোপাল এটা বন্ধ শিলিখা চেটটোত বনাই কঁঠাল কাঠৰ এনেকৈ তোমাৰ এইটো মেলাহী পাতি কৰি ৰাইজ বিয়াৰ খায় সাঁজ জলপান পঁইতা ভাত এইটো হেঙুল হেটেলৰ কালাৰটো নেচাৰেল পেণ্ট শিলৰ পৰা বনাই পেণ্টটো আজীৱন থাকি যায় আৰ্টিফিচিয়েল নহয় এইটো চেৰিকালচাৰ কেটাৰপিলাৰবিলাক ৰাখে আৰু এইটো কোলা চালন ৱেইট কৰে 1 কেজি আধা কেজি একোৱাই গাত থাকে তাৰপিছত 1 কেজি লাগে বুলি ক'লে এইটো এনেকৈ দাঙি দিব সেই বস্তু চুইছিলে গম পায় থাকে সেই বস্তুটো দাঙি দিলে ইয়াত যদি হেঁচাটো দিলে এই বস্তুটো এনেকুৱা ইকুৱেল হৈ যাব গাঁঠিব লাগিব বনাবলৈ এইটো কৰিয়া কয় গৰু গাখীৰ খীৰাই এইটো বিশেষত্বটো হ'ল কি 1000টামান বাঁহ কাটিলেও এই বস্তুটো নোলাব পাৰে মানে এই বস্তুটো ভিতৰতো উঠঙাটো ভিতৰতে থাকে কোনোবা এটা ঠাই বাঢ়ি পেলাই ওলায় আৰু সেইটোহে কইয়া হ'ব আৰু এইটো খালী পেলাই এটা বাঁহ নহয় 4ফাল গৰু চিন্তিছে ন গাখীৰৰ যিটো পানী লেভেল মানে দৈ কৰিব মানে পানী লেভেলটো ৰখাই দিব কাৰণে খালী পেলাই দুফালেদি বহি থাকে মানে চালিবোৰ পিছো এখন চালিটোৱে ৰজাই ভাত খাই যায় সেইটো নদী হাত ধুৱে আৰু ভাত খোৱাটো তাতকৈ ডাঙৰ হয় মানে গদাধৰ সিংহৰ লাওখোলাটো বহুত ডাঙৰ আছিলে ব্ৰিটিছ মিউজিয়ামত আছে এটা ধান খোৱা পৰপাচী সময় লণ্ডনত আহোমৰ শেষ ৰজা পুৰন্দৰ সিংহই খালিছিলে বাটচাঙৰ তাতে ব্ৰিটিছে লৈ আৰু গদাধৰ সিংহ সদায় জুৰীয়া ঘোঁৰাত যায় মানে এটা ঘোঁৰাই লোট ল'ব নোৱাৰে ইমানেই ভাৰী মানে আৰু তাত থানবিলাক ইমানটো হ'ব থানবিলাক আৰু বৰশিলৰ ফালে শিল্প আছে ভুই চিকা কৰিবলৈ যায়
বহুত ভাৰী মানুহ আছিলে একেলগে এজনী চিঞৰি মাৰি এটা পিয়াঙৰ খায় মোৰ ছেটিংটো হোৱা নাই ভালকৈ তোমাৰ ইঞ্জালি কথা চাইকেল চব কমি কৰি আছে কাম এইখিনি গ্ৰাইণ্ডিং ইউটেনচিল ডায়েবেটিছ মনুমেণ্টবিলাকৰ ফাউণ্ডেশ্যন বনাবৰ কাৰণে যিটো কৰিছিলে এইবোৰ গ্ৰেনাইট ৰক তোমাৰ এইটো গোৱালপাৰাত কাৰ্বি আংলং এনেকুৱা ঠাইত কালেক্ট কৰে শিলৰ বাতি বহুত হাৰ্ড আৰ্ট এতিয়া এইটোৱে হেংদাং ধৰণৰ প্ৰয়োজনা শিল্পী প্ৰয়োজনা স্কুল বনায় এইটো গ্ৰেনাইট ৰক নহয় এইটো খাৰ বনোৱা যিটো ফাইল বৰ্ডৰ ওপৰত বহুৱাই পেলাই খাৰবিলাক থেচে টেম্পাৰেচাৰতে মানে ব্লাষ্ট কৰে এই খাৰ বনোৱা শিল্পী তো গাইছ এইটো হৈছে ৰংঘৰ বনোৱা মিস্ত্ৰীজনৰ ঘৰ ঘনেশ চামৰ ঘৰ তো এতিয়া মানে পুৰাতত্ব বিভাগে ইয়াতে কাম চলাই আছে এই মানে পুৰাতত্ব বিভাগে অকণমান ভালকৈ আৰু নিৰ্মাণ কৰি আছে মানে এইবিলাক অলপ পুৰণি হৈছেতো তো এতিয়া ভাঙি যাব ধৰিছে সেইকাৰণে পুৰাতত্ব বিভাগে অকণমান আকৌ নতুনকৈ নিৰ্মাণ কৰি আছে তো ইয়াতে কাম চলি আছে তো গাইছ চাওক কি ধুনীয়া পৰিৱেশ এইবোৰ ইটাবোৰত কেনেকৈ ফুল তুলিছে এনেকুৱা তো গাইছ কি ধুনীয়া মানে ডিজাইন থাকে দিনৰ তো গাইছ ভিতৰে কি আছে এবাৰ দেখুৱাই দিছোঁ বাৰু তাৰে গাইছ বেছি দেখুৱাব নোৱাৰিলোঁ নাইও ঠিক সেনেকুৱা গাইছ চাওক ইয়াতে কিমান ধুনীয়া ধুনীয়া ডিজাইন আছে এইবিলাক এতিয়া মানে হৈ যাব ধৰিছে বহুত পুৰণিতো এইবিলাক কিবা মন্দিৰৰ দৰে এইবিলাক ধুনীয়া ধুনীয়া ডিজাইন ইয়াতে চাগে এইটো কিবা জন্তুৰ চিন কিন্তু এতিয়া কি জন্তুৰ খোজ এতিয়া আমি ক'ব পৰা নাই আপোনালোকে যদি কোনোবাই জানে তো ক'ব তো গাইছ য'ত জয়মতী শাস্তি দিয়া হৈছিল সেইটো মানে জয়মতীৰ পুত্ৰ ৰুদ্ৰধৰ সিংহই খান্দি কিনে যোনটো জয়সাগৰ বনাইছিল সেই জয়সাগৰটো দেখুৱাই আছোঁ জয়সাগৰ না জয়পুখুৰীও জয়সাগৰ এইটোৱে হৈছে জয়সাগৰ এছিয়াৰ ভিতৰত মানে ডাঙৰ মানে পুখুৰী এনেই সাগৰ বুলি কয় যদিও মানে পুখুৰী আৰু জয়সাগৰ নাম তো এইটো চাওক কিমান বিশাল মাটি কিমান আছিল মাটিকালি কিমান আছে সেইটো নাজানো বাৰু তো ইয়াতে মানে নাও আছে টিকট কাটিব লাগিব নাও চলাব পাৰি তো খুব ধুনীয়া পৰিৱেশ আমি ইয়াতে পাৰ্কখন চাই আহিলোঁ তো গাইছ এই জয়সাগৰটো 12,000 মানুহে 45 দিনত খান্দি কিনে তৈয়াৰ কৰিছিল তো ভাবক গাইছ 45 দিনত 12,000 মানুহে ইমান বিশাল পুখুৰীটো খান্দিছিল আজিৰ যুগত গাইছ হ'লে JCB ককলেন কিমানখন লাগিব ভাবকচোন আপোনালোকে আৰু ভাবক আগৰ দিনৰ মানুহৰ মানে কিমান শক্তি আছিল 45 দিনত 12,000 মানুহে এই বিশাল পুখুৰীটো খান্দিছিল চাওক কিমান ডাঙৰ এৰিয়া গাইছ মানে চাৰিও চাইডে এতিয়া আপুনি খোজকাঢ়ি ঘূৰিব লাগে নহয় আপোনাৰ পেছা উঠি যাব